পুনৰ এক খবৰ এনিভাৰত 24 দৰ্শকসকলৰ বাবে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ হাতত লোৱা হৈছে এখন নতুন আঁচনি এটা ফোন কলতে লাভ কৰিব 8 লাখ টকা কেনেকৈ লাভ কৰিব এই বৃহৎ ধনৰাশি বা কিদৰে আবেদন কৰিব এই বৃহৎ ধনৰাশি পাবৰ বাবে সবিশেষ জনাইছো এনিভাৰত 24 দৰ্শকসকলক কোনে কোনে লাভ কৰিব চৰকাৰৰ 8 লাখ টকা আপুনি সহজতে লাভ কৰিব 2 পৰা 8 লাখ টকা পৰ্যন্ত ঘৰতে বহি অতি সহজে লাভ কৰিব পাৰিব চৰকাৰৰ ঋণৰ বাবে এতিয়া বেংকত গৈ হাবাথুৰি খোৱাৰ প্ৰয়োজন নাই উচ্চ শিক্ষা ব্যৱসায় কৃষি ঘৰ বনাবলৈ চৰকাৰে দিব লাখ টকা উচ্চ শিক্ষাৰ বাবে আপুনি সহজে লাভ কৰিব 2 পৰা 8 লাখ টকা পৰ্যন্ত ব্যৱসায় কৃষি গৃহ নিৰ্মাণৰ বাবে 5 লাখ টকা ৰাজ সাহায্য ছটা শিতানৰ বাবে চৰকাৰে আপোনালৈ লৈ আহিছে সুবৰ্ণ সুযোগ ঘৰতে বহি এটা বিশেষ পৰ্টেলৰ যোগেদি কৰিব পাৰিব আবেদন কৰা 7 দিনৰ পাছতে আপোনাৰ একাউণ্টত সোমাব বৃহৎ ধনৰাশি কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি জনসমৰ্থ পৰ্টেলত পঞ্জীয়ন কৰি লাভ কৰিব এই ধন লাভৰ বাবে প্ৰয়োজন হ'ব কেতবোৰ নথিপত্ৰ আধাৰ কাৰ্ড পান কাৰ্ড জাতিগত প্ৰমাণপত্ৰ ভোটাৰ আইডি বেংক একাউণ্ট ৰঙীন ফটো জনসমৰ্থ পৰ্টেলত গৈ আপুনি প্ৰয়োজন অনুসৰি লোনৰ বাবে কৰিব পাৰিব আবেদনৰ বাবে আপুনি ভাৰতৰ নাগৰিক হ'ব লাগিব লগতে বেংকৰ শুদ্ধ বিৱৰণ দিব লাগিব পৰ্টেলত সক্ৰিয় আৰু ব্যৱহৃত ফোন নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব আবেদন পত্ৰত জনসমৰ্থ পৰ্টেলৰ অফিচিয়েল ৱেবছাইটত আবেদন পত্ৰত বিচৰা ধৰে অপচনসমূহত গৈ ফিল আপ কৰিব প্ৰতিটো অপচনত আপুনি শুদ্ধ তথ্য দিব লাগিব আপোনাৰ তথ্য শুদ্ধ হ'লে আপোনালৈ এটা মেছেজ আহিব সম্পূৰ্ণ তথ্য শুদ্ধ হ'লে আপোনাৰ একাউণ্টত সোমাব ধন পোনে অধিক তথ্যৰ বাবে www.janasamortha.in ত গৈ চাব পাৰিব বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে নম্বৰটো হৈছে 7969076111 ত ফোন কৰি লোনৰ বিষয়ে জানিব পাৰিব যদি আপোনাক বৃহৎ ধনৰাশিৰ প্ৰয়োজন হৈ আছে তেন্তে এতিয়াৰ পৰা চিন্তা কৰিব নালাগে এটা ফোন কলতে আপুনি লাভ কৰিব 2 পৰা 8 লাখ টকা ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ লৈ আহিছে হাতত লোৱা হৈছে এটা নতুন আঁচনি আৰু এই আঁচনিৰ যোগেদি আপুনি লাভ কৰিব পাৰিব 2 পৰা 8 লাখ টকা আৰু ঘৰতে বহি অতি সহজে লাভ কৰিব পাৰিব চৰকাৰৰ এই বৃহৎ ধনৰাশি ঋণৰ বাবে এতিয়া বেংকত গৈ আপুনি হাবাথুৰি খোৱাৰ প্ৰয়োজন নাই উচ্চ শিক্ষা ব্যৱসায় কৃষি ঘৰ বনাবলৈ লগতে ব্যৱসায় কৃষি গৃহ নিৰ্মাণৰ বাবে 5 লাখ টকাৰ ৰাজ সাহায্য প্ৰদান কৰিছে উচ্চ শিক্ষাৰ বাবে আপুনি সহজে লাভ কৰিব 2 পৰা 8 লাখ টকা পৰ্যন্ত ছটা শিতানৰ বাবে চৰকাৰে আপোনালৈ লৈ আহিছে এই সুবৰ্ণ সুযোগ ঘৰতে বহি এটা পৰ্টেলৰ যোগেদি আপুনি এই বৃহৎ লোনৰ বাবে আবেদন কৰিব পাৰিব কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি জনসমৰ্থ পৰ্টেলত পঞ্জীয়ন কৰি লাভ কৰিব পাৰিব এই ধন লাভৰ বাবে আপোনাৰ প্ৰয়োজন হ'ব কেতবোৰ নথিপত্ৰ যেনে আধাৰ কাৰ্ড পান কাৰ্ড জাতিগত প্ৰমাণপত্ৰ ভোটাৰ আইডি বেংক একাউণ্ট ৰঙীন ফটো জনসমৰ্থ পৰ্টেলত গৈ আপুনি প্ৰয়োজন অনুসৰি লোনৰ বাবে কৰিব পাৰিব আবেদন যদি আপুনি ভাৰতৰ নাগৰিক হয় আৰু বেংকৰ শুদ্ধ বিৱৰণ দিব লাগিব পৰ্টেলত তেতিয়া আপুনি জনসমৰ্থ পৰ্টেলত গৈ আবেদন কৰিব পাৰিব আৰু আপুনি সক্ৰিয় আৰু ব্যৱহৃত ফোন নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব আবেদন পত্ৰত আৰু জনসমৰ্থ পৰ্টেলৰ অফিচিয়েল ৱেবছাইটত গৈ আপুনি আবেদন কৰিব পাৰিব আবেদন পত্ৰত বিচৰা ধৰে অপচনসমূহত গৈ প্ৰথমে ফিল আপ কৰিব প্ৰতিটো অপচনত আপুনি শুদ্ধ তথ্য দিব যদি আপোনাৰ তথ্যখিনি শুদ্ধ হয় তেন্তে আপোনালৈ এটা মেছেজ আহিব সম্পূৰ্ণ তথ্য শুদ্ধ হ'লে মেছেজ অহাৰ পাছতে আপোনাৰ একাউণ্টত ধন পোনে সোমাব আৰু অধিক তথ্যৰ বাবে আপুনি www.janasamortha.in ত গৈ চাব পাৰিব সবিশেষ আৰু লগতে এটা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে এই নম্বৰৰ যোগেদি আপুনি বিশেষ কথা জানিব পাৰিব লোনৰ বিষয়ে হেল্পলাইন নম্বৰটো হৈছে 7969076111 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি